ভৱিষ্যত সো মই গোটেই কথাখিনি মোটামুটিভাৱে দুটা ভাগত ভাগ কৰিছোঁ প্ৰথম মই অকণমান একেবাৰে চমুকৈ কৈ দিম কৃত্ৰিম বুদ্ধিমত্তা কি আৰু ইনো মানুহৰ ভৱিষ্যত কেনেবাকৈ সলনি কৰিব নেকি আৰু যদি সলনি কৰে কেনেকৈ কৰিব তো আমি সকলোৱে জানো যে কৃত্ৰিম বুদ্ধিমত্তা মানে হ'ল that branch of science আৰু বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ সেইটো বিভাগ য'ত মেচিনক বিশেষকৈ কম্পিউটাৰ লগত জড়িত মেচিনক মানুহৰ নিচিনা বোধশক্তি দিয়া হ'ব মানুহৰ নিচিনা ইণ্টেলিজেন্ট বনোৱা হ'ব এটা ভাবটো আমাৰ এনেকুৱা আহিব পাৰে যে কৃত্ৰিম বুদ্ধিমত্তা সায়েন্স ফিকশনৰ বস্তু হলিউডৰ সিনেমাৰ বস্তু ভাৰতবৰ্ষৰ নিচিনা দেশত আমি এই বিষয়ে বৰকে আলোচনা কৰাৰ প্ৰয়োজনীয়তা হয়তো নাই বা আজিৰ পৰা 100-150 বছৰৰ পিছতহে হয়তো এইবিলাক বস্তু বাস্তৱায়িত হ'ব আজিৰ পৰা যদি কোনোবাই 10 বা 15 বছৰ আগত এনেকুৱা ধৰণৰ কথা কিছুমান ক'লেহেঁতেন কিছু পৰিমাণে সেইখিনি কথা মানি ল'ব পৰা গ'লহেঁতেন চাগে কিন্তু বৰ্তমান সময়ত কিন্তু কথাটো ঠিক তেনেকুৱা হৈ থকা নাই আৰু বহুত সময়ত আমাৰ এনেকুৱা এটা ধাৰণাও হয় যে কৃত্ৰিম বুদ্ধিমত্তাৰ ধাৰণাটো একেবাৰে নতুন ধাৰণা কথাটো কিন্তু ঠিক তেনেকুৱাও নহয় কৃত্ৰিম বুদ্ধিমত্তাৰ ধাৰণাটো আপেক্ষিকভাৱে পুৰণাই এইজন মানুহৰ নাম জন মেকাৰ্থি 1956 চনত 1956ত প্ৰথম আমাক কৃত্ৰিম বুদ্ধিমত্তাৰ ধাৰণাটো দিছিলে আৰু 1956ৰ পিছত এতিয়া প্ৰায় কিমান বছৰ 65 বছৰ হ'ল এই 65 বছৰত কৃত্ৰিম বুদ্ধিমত্তাই কিন্তু অলৰেডি যথেষ্টখিনি উন্নতি কৰিছে কৃত্ৰিম বুদ্ধিমত্তাৰ ক্ষেত্ৰখনত যথেষ্ট অভিনৱত্ব আহিছে মই খুব বেছি টেকনিক্যাল ডিটেইলছলৈ নাযাওঁ তথাপিও আমি যদি কৃত্ৰিম বুদ্ধিমত্তাৰ কথাটো ক'বলৈ যাওঁ আসলতে কৃত্ৰিম বুদ্ধিমত্তা তিনিটা পৰ্যায়ত আছে এটাক কয় আৰ্টিফিচিয়েল নেৰো ইন্টেলিজেন্সি আৰ্টিফিচিয়েল জেনাৰেল ইন্টেলিজেন্সি আৰু একেবাৰে শেষৰ পৰ্যায়টো আৰ্টিফিচিয়েল সুপাৰ ইন্টেলিজেন্সি এটা আৰ্টিফিচিয়েল নেৰো ইন্টেলিজেন্সিৰ ভিতৰত কোনবিলাক পৰে এই ধৰক আমাৰ যিবিলাক ফেচিয়েল ৰিকগনিশ্যন বা ফিংগাৰপ্ৰিন্ট ৰিকগনিশ্যন বা যে টেসলা কোম্পানীৰ অটো ড্ৰাইভিং কাৰ বা আমি যেতিয়া গুগলত বা ইউটিউবত বা আমাজনত কিবা এটা চাওঁ এই যে এখন ৰেকমেন্ডেড লিষ্ট আহে বা আমাজনত বা ফ্লিপকাৰ্টত আপুনি কিবা এটা কিনিলে যে কয় এইটো কিনা মানুহজনে এইটো বস্তু কিনিছে এনে ধৰণৰ যিবিলাক ৰেকমেন্ডেশ্যন বা আপোনাৰ চেৰি এলেস্কা এই যিবিলাক ডিভাইচেছ আছে এই গোটেইবিলাক কিন্তু আৰ্টিফিচিয়েল নেৰো ইন্টেলিজেন্সিৰ আন্ডাৰত আহে আৰু আৰ্টিফিচিয়েল নেৰো ইন্টেলিজেন্সিৰ বিশেষত্বটো হ'ল ইয়াতে মেচিনবিলাকক প্ৰগ্ৰেম কৰা থাকে আৰু সেই যিটো প্ৰগ্ৰেমৰ কাৰণে তেওঁলোকক ফিট কৰা থাকে তেওঁলোকে সেই কামটো কৰিব পাৰে তাতকৈ বেছি কাম তেওঁলোকে কৰিব নোৱাৰে আৰু সাধাৰণতে এইবিলাক সেলফ মানে সিঙ্গল টাস্কিং হয় মাল্টি টাস্কিং নহয় মানে কথাটো এনেকুৱা ধৰক ৰেকমেন্ডেশ্যন ইঞ্জিনৰ কাৰণে যিটো সফটৱেৰ থাকিব বা যিটো প্ৰগ্ৰেমিং হ'ব সেলফ ড্ৰাইভিং কাৰ এখনৰ কাৰণে তাতকৈ বেলেগ হ'ব সিমিলাৰলি ফেচিয়েল ৰিকগনিশ্যনৰ কাৰণেও বেলেগ হ'ব সো এই ধৰণৰ লক্ষ্যজ্যোতি হয় মাজতে মাত লগাইছো লক্ষ্য হয় এই স্লাইডৰ মুভমেন্টটো হোৱা নাই স্লাইডবিলাক প্ৰথম স্লাইডখনে ৰৈ আছে হয় নেকি এক মিনিট ৰ'ব তেন্তে এইটো এই এণ্টায়াৰ স্ক্ৰীনখন শ্বেয়াৰ কৰিলে হ'ব এতিয়া কোনখন আহি আছে গুজুগা What is it AI and AGI? হোৱাট ইজ ইটটো আহিছে এতিয়া এইটো আহিছে No, slide shot যাব লাগিব slide shot যোৱা নাই নেকি না স্লাইড শ্বট আছো মোৰ এই লেপটপটোৰে কিবা সমস্যা অলপ এতিয়া আহিছে নে নেৰো ইন্টেলিজেন্সি জেনাৰেল ইন্টেলিজেন্সি এখন আহিছে নে বাৰু হেল্ল' এই তিনিটা ডায়াগ্ৰাম যে আছে ফেচিয়েল ৰিকগনিশ্যন চিষ্টেম আহিছে ন এইটো এইখন আহিছে আহিছে ঠিক আছে তো মই কি কৈ আছিলোঁ যে নেৰো ইন্টেলিজেন্সিৰ আণ্ডাৰত আমি বৰ্তমান সময়ত যিমানবিলাক আৰ্টিফিচিয়েল ইন্টেলিজেন্সিৰ বস্তু দেখি আছোঁ
সেইবিলাক এই আৰ্টিফিচিয়েল নেৰ' ইণ্টেলিজেন্সিৰ ভিতৰতে পৰে। ইয়াৰ যিটো পিছৰ পৰ্যায় আছে সেইটো হ'ল আৰ্টিফিচিয়েল জেনেৰেল ইণ্টেলিজেন্সি, আৰু তাৰ একেবাৰে শেষৰ পৰ্যায়টো বা একেবাৰে উচ্চতৰ পৰ্যায়টো সেইটো হ'ব আৰ্টিফিচিয়েল ছুপাৰ ইণ্টেলিজেন্সি। এতিয়া জেনেৰেল ইণ্টেলিজেন্সিৰ কথাটো কি, ইয়াতে আৰ্টিফিচিয়েল ইণ্টেলিজেন্সিৰ লগত আৰ্টিফিচিয়েল ইণ্টেলিজেন্সিক যদি আপুনি এটা ডাঙৰ সংহতি বুলি ভাবি লয়, এটা ডাঙৰ বস্তু বুলি ভাবি লয়, তেনেহ'লে তাৰ দুটা সৰু সংহতি ছাবছেট, এটা হয় মেচিন লাৰ্ণিং আৰু এটা হ'ল ডিপ লাৰ্ণিং। এতিয়া মেচিন লাৰ্ণিঙত এনেকুৱা কৰা হ'ব যে মেচিনে নিজে শিকিব। আমি মানুহে যেনেকৈ জন্মৰ পৰা লাহে লাহে ডাঙৰ হৈ অভিজ্ঞতা গোটাওঁ আৰু সেই অভিজ্ঞতাৰ পৰা ভৱিষ্যতৰ সমস্যা সমাধান কৰিবৰ কাৰণে কিছুমান কথা শিকোঁ, ইয়াতো মেচিনক এনেকুৱা কিছুমান অভিজ্ঞতা দিয়া হ'ব আৰু সেই অভিজ্ঞতাৰ ভিত্তিত মেচিনে ৰিয়েল লাইফৰ সমস্যা সমাধান কৰিব পৰাকৈ নিজাববীয়াকৈ সক্ষম হ'ব। আৰু এইটো ভবা হৈছে যে যেতিয়া আৰ্টিফিচিয়েল জেনেৰেল ইণ্টেলিজেন্সি আহিব তেতিয়া মেচিনৰ বোধ শক্তিটো মানুহৰ সৈতে সমপৰ্যায়ৰ হ'ব। আৰু ইয়াৰ পিছৰ পৰ্যায়টো যিটো আৰ্টিফিচিয়েল ছুপাৰ ইণ্টেলিজেন্সি, তাত ভবা হৈছে যে মেচিনৰ বোধগম্যতাটো, মেচিনৰ বোধ শক্তিটো, বুদ্ধিমত্তাটো মানুহতকৈও বেছি হ'ব, মোৰ কেপেবল দেন হিউমেন হ'ব। এতিয়া কথাটো হ'ল, যদি বৰ্তমান সময়তো আমিতো চবেই মানে কওঁ যে আৰ্টিফিচিয়েল ইণ্টেলিজেন্সি ক'ত আছে বুলি কোৱাতকৈ ক'ত নাই বুলি কোৱাটো বেছি ভাল, এনেকুৱা এটা পৰ্যায়লৈ আমি আহিছোঁ। আমি কিন্তু এতিয়াও বহুতখিনি কথাত আমি আৰ্টিফিচিয়েল নেৰ' ইণ্টেলিজেন্সিৰ ভিতৰতে আছোঁ। কিন্তু মই এখন আপোনাক তলত এটা ষ্টেটিষ্টিক্স দিছোঁ চাওক, বৰ্তমান সময়ত 2020 চনৰ ডাটা অনুসৰি আৰ্টিফিচিয়েল ইণ্টেলিজেন্সিৰ গ্ল'বেল বজাৰখনৰ, যিখন সমগ্ৰ বিশ্বৰ বজাৰৰ ভেলুটো $62.35 বিলিয়ন আৰু বাই 2021 সেইটো বাঢ়ি পেলাই প্ৰায় $93.5 বিলিয়ন হ'বগৈ। আৰু বাই 2028 এইটো ভবা হৈছে যে ই 40% গ্ৰ'থ হৈ পেলাই প্ৰায় $1000 বিলিয়ন হ'বগৈ। চ' নেক্সট 8-10 বছৰৰ ভিতৰত আৰ্টিফিচিয়েল ইণ্টেলিজেন্সিৰ বজাৰখন আৰু তাৰ এটা সিংহভাগ কিন্তু আৰ্টিফিচিয়েল ইণ্টেলিজেন্সিৰ গৱেষণাত খৰচ হৈ আছে, আৰু সি প্ৰায় $1000 বিলিয়ন হ'বগৈ। আৰু এটা আমি মন কৰিবলগীয়া কথা যে বৰ্তমান সময়ত আৰ্টিফিচিয়েল ইণ্টেলিজেন্সিৰ বজাৰখনৰ সিংহভাগটো কিন্তু US-ত আছে, বিশেষকৈ নৰ্থ আমেৰিকা ৰিজিয়নত, এই চিলিকন ভেলী এনেকুৱা অঞ্চলবিলাকত তেওঁলোকে প্ৰিডমিনেট কৰি আছে। কিন্তু চাইনাই কৈছে যে বাই 2030 চনৰ ভিতৰত তেওঁলোকে $150 বিলিয়ন এখন আৰ্টিফিচিয়েল ইণ্টেলিজেন্সিৰ এখন বজাৰ বনাব, আৰু তেওঁলোকে আমেৰিকাক আৰ্টিফিচিয়েল ইণ্টেলিজেন্সিত ক্ষমতাত অতিক্ৰম কৰিব। আৰু এইটো আচলতে যে নহ'ব তেনেকুৱাও নহয়। বৰ্তমান সময়ত যিমান পেপাৰ ওলাইছে এই ডিপ লাৰ্ণিং কি বস্তু মই অকণমান ক'ম। ডিপ লাৰ্ণিং আৰু মেচিন লাৰ্ণিং ৰিলেটেড যিবিলাক ভাল জাৰ্নেল ওলাই আছে তাৰ সিংহভাগ কিন্তু চাইনাৰ পৰা পাব্লিছ হৈছে। আৰু ইয়াতে মই লাষ্টত এটা লিখিছোঁ, দ্য বিগেষ্ট বেনিফিট ইজ ব্ৰট বাই 750 মিলিয়ন ইণ্টাৰনেট ইউজাৰ্ছ জেনেৰেটিং হিউজ ডাটা। কি হৈছে, চীনত বহুত মানুহ, প্ৰায় 750 নিযুত মানুহে ইণ্টাৰনেট ব্যৱহাৰ কৰে। আৰু এই যে ইণ্টাৰনেট ব্যৱহাৰ কৰি আছে, এটা কথা আছে যে when you search Google, it is not only that you are searching Google is also searching you. So ইয়াৰ ফলত এই যে বহুত মানুহে ইণ্টাৰনেট চাই আছে, তেওঁলোকৰ লাইক ডিছলাইকছ, তেওঁলোকে কি ভাল পাইছে, কি বেয়া পাইছে, তেওঁলোকে কি চাইছে। এতিয়া যে আমি মানুহকেইজন গোট খাই 20-25 জন মানুহ গোট খাই যে আজি গুগল মিটত এই কথাবিলাক পাতি আছোঁ, আপোনালোকে যে বিভিন্ন অভিমত দিব, তাৰ ওপৰতো বেছ কৰি পেলাই এনেকুৱা এটা হ'বগৈ যে এই ডাটাখিনি তেওঁলোকে কালেক্ট কৰিব এট ইণ্ডিভিজুৱেল লেভেল, আৰু ইণ্ডিভিজুৱেল লেভেলত কালেক্ট কৰি সেইখিনি মেচিনক দিব, আৰু মেচিনক ক'ব যে মানুহে এনেকুৱা পৰিস্থিতিত এনে ধৰণেৰে ব্যৱহাৰ কৰে, এনেকৈ ৰিয়েক্ট কৰে। এইখিনি এজন মানুহে গোটেই জীৱন জুৰি আহৰণ কৰা অভিজ্ঞতাৰ আমি তোমাক একেলগে বহুত মানুহৰ অভিজ্ঞতা গোটাই দিছোঁ। এই অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি তুমি এতিয়া শিকা
যে কি পৰিস্থিতিত মানুহে কেনেধৰণে ব্যৱহাৰ কৰিব আৰু সেই ব্যৱহাৰৰ ভিত্তিত সেই অভিজ্ঞতাৰ ভিত্তিত তুমি কিছুমান নিজাববীয়াকে সিদ্ধান্ত ল'বা এইটো মেচিনক ক'ব আৰু এই পৰ্যায়টো হ'ব মেচিন লাৰ্নিং যে মেচিনে নিজে নিজে শিকিব আৰু তাৰ কাৰণে সাংঘাতিক ধৰণৰ ডাটাবেছ মানুহৰ ৰিলেটেড ডাটাবেছ বহুত দৰকাৰ হ'ব আৰু চাইনাত যেহেতু ইন্টাৰনেট ইউজাৰৰ সংখ্যা বহুত বেছি সেইকাৰণে চাইনা এই ক্ষেত্ৰত এডভান্টেজাস পজিশনত আছে তে নেক্সট কথাটো হ'ল এই ডিপ লাৰ্নিংৰ কথাটো আমি জানো আমাৰ মগজুত বহুত নিউৰনছ আছে বিলিয়নছ অফ নিউৰনছ আছে আৰু প্ৰত্যেকটো নিউৰন অতি কমেও প্ৰায় 10,000 মান বেলেগ নিউৰনৰ লগত সংযুক্ত হৈ থাকে আৰু এনেকৈ এটা নেটৱৰ্ক বনায় এখন জালিকা বনায় এই ডিপ লাৰ্নিঙতো তেনেকৈ এইটো এটা নেটৱৰ্কৰ চিষ্টেমৰ ভিতৰত বনোৱা হ'ব আৰু এই যে এটা মেচিনৰ পোৱা ইনফৰমেশ্যন বেলেগ এটা মেচিনৰ ইনফৰমেশ্যন বহুত মানে একেলগে নেটৱৰ্ক হিচাপে বনি বহুত ইনফৰমেশ্যনৰ তেওঁলোকে এটা নেটৱৰ্কিং হিচাপে কাম কৰিব আৰু সেইটো হ'বগে ডিপ লাৰ্নিং এইখিনি আৰ্টিফিচিয়েল ইন্টেলিজেন্সৰ একেবাৰে শৰ্টত মই ক'ব বিচৰা কথা ইয়াৰ পিছৰ কথাটো হ'ল যদি এইটো আমি কৈ আছো হ'ব কিন্তু কথাটো হ'ল কেতিয়া হ'ব যদি এতিয়া আমি আৰ্টিফিচিয়েল নেৰ' ইন্টেলিজেন্সৰ পৰ্যায়তে আছো সুপাৰ ইন্টেলিজেন্সি বাৰু বাদ দিলো আৰ্টিফিচিয়েল জেনেৰেল ইন্টেলিজেন্সটো আমি কেতিয়ালৈকে উপলব্ধ হ'ব বুলি ভাবিব পাৰো নেক্সট স্লাইডখন আহিছেনে কৌশিক দা নাই নেক্সটখন অহা নাই আহিছে এইটো ভবা হৈছে যে আৰ্টিফিচিয়েল জেনেৰেল ইন্টেলিজেন্সি আমাৰ মাজত 2024 চনৰ ভিতৰত উপলব্ধ হ'ব আমি সৰ্বসাধাৰণ কামত 2024 চনত আমি আৰ্টিফিচিয়েল জেনেৰেল ইন্টেলিজেন্সিটো দেখা পাম আৰু সেই অৱস্থাত আমি ক'ব পাৰো উই উইল হেভ কম্পিউটাৰ্ছ যাৰ পাৱাৰ মানুহৰ ব্ৰেইনৰ পাৱাৰৰ সৈতে সমান হ'ব গতিকে আমি একেবাৰে দুৱাৰদলিৰ পৰ্যায়ত আছো যদি 2024 বুলি কৈছে ধৰিব পাৰে 2030 মানে নেক্সট 7-8-10 বছৰৰ ভিতৰত আৰ্টিফিচিয়েল জেনেৰেল ইন্টেলিজেন্সি মানুহৰ সমান সক্ষম মেচিন বজাৰত প্ৰচুৰ পৰিমাণে উপলব্ধ হ'ব আৰু যদি সেইটো হয় তেনেহলে কি হ'ব তেনেহলে এইটো কোৱা হৈছে যে 2020 নেক্সট 20 বছৰৰ ভিতৰত in the next 20 year human civilization history last 300 বছৰত যিমান চেঞ্জ হৈছে নেক্সট 20 বছৰত সিমান চেঞ্জ হ'ব আৰু এই চেঞ্জে we may go to the heaven আমি একেবাৰে ভাল অৱস্থালৈ যাব পাৰো we may go to the hell আমি খুব বেয়া অৱস্থালৈ যাব পাৰো এতিয়া সকলোতকৈ ডাঙৰ প্ৰশ্নটো হ'ল যে এই ভাল আৰু বেয়া যে হ'ব ভাল কি হ'ব বেয়া কি হ'ব ভাল কি হ'ব টেকনলজি আহিলে ভালটো হয় একেবাৰে প্ৰথমত ভাল হ'ব হেলথ সেক্টৰ আমাৰ দেশত যিমান ডক্টৰ থাকিব লাগে তাতকে বহুত কম সংখ্যক ডক্টৰ আছে যেতিয়া আপোনাৰ এন্ড্ৰইড মোবাইলত এজন আৰ্টিফিচিয়েল ইন্টেলিজেন্ট ডক্টৰ থাকিব এআই ডক্টৰ থাকিব যিকোনো সময়ত আপুনি ডক্টৰজনক লগ পাব পাৰিব তেওঁৰ লগত পৰামৰ্শ কৰিব পাৰিব একেবাৰে ভিতৰুৱা গাঁও অঞ্চলত থকা মানুহে য'ত এতিয়াও ডক্টৰৰ ইমান হেৰি হোৱা নাই সেইবিলাক মানুহো ডক্টৰৰ এক্সেসিবিলিটি পাব আৰু তাতোকৈ ডাঙৰ কথা যে এই যে আমি ডক্টৰক দেখাবলৈ যাওঁ সেই সময়ত যদি এনেকুৱা হয় যে ডক্টৰজনৰ তেওঁৰ ঘৈণীয়েকৰ লগত কাজিয়া লাগি আছিল ঘৰত তেওঁ মুৰটো ভালে নাই সেইকাৰণে আপোনাক যি ধৰণৰ চিকিৎসা দিব লাগিছিল দিব পৰা নাই বা লেডি ডক্টৰ এগৰাকী তেওঁৰ নিজৰ বাচ্চাটোৰ গাটো বেয়া হৈ আছে গতিকে আপোনাক ভালকৈ চাব পৰা নাই কনচেন্ট্ৰেট কৰিব পৰা নাই বা সব বাদ দিয়াৰ পিছতো হিউমেন এৰৰ এটা চান্স থাকে মেচিন যিবিলাক থাকিব তেওঁলোকৰতো এনেকুৱা ধৰণৰ ইমোশনছ নাথাকিব সো ইজি এক্সেসিবিলিটিটো আহিবই লগতে খুব ভালকৈ আমাক চাব পাৰিব সো হিউমেন এৰৰ হৈ মানে আমাৰ যেটো বাতৰিত আহি থাকে ভুল চিকিৎসাৰ কাৰণে মানুহৰ মৃত্যু হৈছে সেইটো কিন্তু কমাৰ সম্ভাৱনা এটা বাঢ়িব সো হেলথ সেক্টৰ সাংঘাতিকভাৱে উন্নত হ'ব বুলি আৰ্টিফিচিয়েল ইন্টেলিজেন্সি আহিলে এইটো ভবা হৈছে
তাৰ আনুষাংগিক সমস্যাও আছে, সমস্যাটো অকণমান পিছলৈ থলোঁ। 2 নম্বৰ কথা, অটো ড্ৰাইভিং কাৰ সাপোজ আহি গ'ল। বৰ্তমান সময়ত পৃথিৱীত প্ৰায় 1.3 মিলিয়ন মানুহ বছৰি এক্সিডেণ্টত মৰে, আৰু এই এক্সিডেণ্ট হোৱাৰ প্ৰায় 60-70% এক্সিডেণ্ট মানুহে ড্ৰিংকিং ডিউৰিং ড্ৰাইভিঙৰ কাৰণে হয়, মোবাইলত কথা পাতি আছে গাড়ী চলাই থাকোঁতে সেইটোৰ কাৰণে হয়, বা বিভিন্ন আনুষাংগিক কাৰণ ঘপককৈ অন্যমনস্ক হৈ গৈছে তাৰ কাৰণেও এক্সিডেণ্ট হয়। যেতিয়া অটো ড্ৰাইভিং কাৰ হ'ব তেতিয়া ভবা হৈছে যে 90% অফ এক্সিডেণ্ট কমি যাব, আৰু বহুত আনুষাংগিক সুবিধা হয়তো আহিব। কিন্তু ইয়াৰ লগত অসুবিধা কি আহিব? এতিয়া ইতিহাস সাক্ষী আছে যে মানুহে টেকন'লজি বনোৱাত, প্ৰযুক্তিবিদ্যা বনোৱাত আমি বহুত ভাল, কিন্তু প্ৰযুক্তি ব্যৱহাৰত আমি খুব বেয়া। We are very good at making technology, but we are very bad users of technology. এই যে টেকন'লজিকেল ইমান এডভান্সমেণ্ট হ'ব, সেইখিনি সঠিকভাৱে আমি ব্যৱহাৰ কৰিব পাৰিম নে নোৱাৰিম? এতিয়া চিনেমাত দেখুৱাৰ নিচিনা মেচিনে মানুহ মাৰি নাপেলায়, কিন্তু মানুহ বেলেগ ধৰণেৰে মৰি যোৱাৰ সম্ভাৱনীয়তা এটা নোহোৱা নহয়। একেবাৰে প্ৰথম কথাটো হ'ব যে যদি চব ফালৰ পৰা মেচিন আহি যায়, ধৰি লওক আমি যদি মানুহৰ ইতিহাসটো চাওঁ, আমি এটা মানে মাইলষ্টন হিচাপে ল'ব পাৰোঁ ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউশ্যন। ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউশ্যনৰ আগৰ পৃথিৱীখন আৰু পিছৰ পৃথিৱীখন দুখন সম্পূৰ্ণ পৃথক। সেইটো আপুনি পলিটিকেলিয়ে কওক, ইকনমিক্সৰ ফালৰ পৰাই কওক বা ছ'চিয়েলিয়ে কওক, দুটা সম্পূৰ্ণ পৃথক। এতিয়া যদি অকল পলিটিকেল পইণ্ট অফ ভিউটো চোৱা হয়, তেনেহ'লে আমি দেখিম যে ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউশ্যন হোৱাৰ আগত ফিউডেলিজিম আছিলে, মনাৰ্কিজিম আছিলে, বা ধৰ্মীয় প্ৰত্যক্ষ কণ্ট্ৰল আছিলে পলিটিক্সৰ ওপৰত। কিন্তু যেতিয়া এই ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউশ্যন হৈ মেচিনবিলাক আহিল, ষ্টিম ইঞ্জিন আহিল বা তেনেধৰণৰ মেচিনবিলাক আহিল, মানুহৰ ইকনমিটো চেঞ্জ হ'ল, তেতিয়া লাহে লাহে দেখা গ'ল যে আগৰ যিটো পলিটিকেল ছিষ্টেম আছিলে, সেই পলিটিকেল ছিষ্টেমটোৱে এই চেঞ্জ হোৱা অৱস্থাটোৰ লগত কোপ কৰিব পৰা নাই, আৰু সেইকাৰণে পলিটিকেল ছিষ্টেম চিনাৰিঅ'টো লাহে লাহে সলনি হ'ল। লাহে লাহে সলনি হোৱা প্ৰক্ৰিয়াটোত কিন্তু মানুহে বহুত চাফাৰ কৰিছে। ৱৰ্ল্ড ৱাৰ হৈছে, আৰু বহুত কিবা কিবি, ক'ৰবাত দুৰ্ভিক্ষ হৈছে, বিভিন্ন ধৰণৰ পলিটিকেল অস্থিৰতা, ৰাজনৈতিক অস্থিৰতা হৈছে, হৈ শেষৰ ফাললৈ গৈ সমাজবাদ আৰু পুঁজিবাদ দুটা ভাগ হৈছে, আৰু বৰ্তমান সময়ত মানে সৰহ সংখ্যকতে দেখা যায় যে সমাজবাদটো যথেষ্ট দুৰ্বল হৈ গৈছে আৰু পুঁজিবাদেই মেইন পলিটিক্সত হৈ আছে। কিন্তু এই যিটো টেকন'লজিকেল ৰিভলিউশ্যন আহিব, AI যিটো টেকন'লজিকেল ৰিভলিউশ্যন আহিব, তাৰ ফলত কিন্তু এটা সাংঘাতিক ছ'চিয়েল চেঞ্জ এটা হ'ব, সাংঘাতিক এটা ইকনমিক চেঞ্জ হ'ব, আৰু এই ছ'চিয়েল আৰু ইকনমিক চেঞ্জটোৰ লগত কোপ কৰিবলৈ আমাৰ বৰ্তমানৰ যিটো এক্সিষ্টিং পলিটিকেল ছিষ্টেম আছে, সেইটো কিন্তু ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউশ্যনৰ সময়ত ছেট হোৱা। এই পলিটিকেল ছিষ্টেমটোৱে কোপ কৰিব পাৰিবনে? খুব সম্ভৱ নোৱাৰিব, আৰু নোৱাৰিলে আৰ্টিফিচিয়েল ইণ্টেলিজেন্সে এক ধৰণৰ ৰাজনৈতিক অস্থিৰতা, এক ধৰণৰ সামাজিক অস্থিৰতা আনিব। এইটো মোৰ বোধেৰে এটা মেইন কনচাৰ্ণ। 2 নম্বৰ কনচাৰ্ণ যে চাকৰিৰ পৃথিৱীখন কি হ'ব? ধৰি ল'লোঁ 2050 চনত আমি এই যিটো ইণ্টেলিজেন্সিৰ কথা কৈ আছোঁ, আৰ্টিফিচিয়েল ইণ্টেলিজেন্স, 2050 চনত সি আহি গ'ল চব ফালে। আহি গ'লে চাকৰিৰ কাৰবাৰটো কি হ'ব? চাকৰিৰ ক্ষেত্ৰত বহুত ক্ষেত্ৰত মানুহক মেচিনে ৰিপ্লেচ কৰিব। ৰিপ্লেচ কৰিলে এই মানুহবিলাকৰ চাকৰিবিলাক নোহোৱা হ'ব। নোহোৱা হ'লে এটা সাংঘাতিক ধৰণৰ ছ'চিয়েল ডিষ্টাৰবেঞ্চ আহিব, সামাজিক অস্থিৰতা হ'ব। ধৰি লওক আপুনি বা মই, আমি পাইলট, গাড়ী উৰাজাহাজ চলাওঁ। এটা সময়ত ঘপককৈ আহি গ'ল যে চব উৰাজাহাজবিলাক অটো ড্ৰাইভিং হৈ গ'ল, আৰু যিমান পাইলট আছিল চবৰে চাকৰি গ'ল। এতিয়া কোনোবাজন পাইলট 45 বছৰীয়া, কোনোবাজন 40 বছৰীয়া, তেনেকুৱা পাইলট আছে, তেওঁৰ সংসাৰ আছে, তেওঁ নিজে আছে, তেওঁৰ ফেমিলি আছে, তেওঁ ঘপককৈ আনএমপ্লয়ড হৈ গ'ল। এতিয়া তেওঁক কৈছে যে তুমি চাকৰি পাবা। চাকৰিটো কিন্তু এই যে আৰ্টিফিচিয়েল ইণ্টেলিজেন্সিৰ পৰা ড্ৰোনবিলাক চলিব, সেই ড্ৰোনবিলাকৰ ৰিম'ট কণ্ট্ৰল, ড্ৰোনবিলাকৰ এনালাইচিছ, ইহঁতৰ কাৰবাৰৰ বিষয়ত তুমি স্কিল্ড হ'ব লাগিব, তেতিয়াহে চাকৰি পাবা।
আৰু মানুহজনে 45 বছৰ বয়সত 40 বছৰ বয়সত নতুন এটা স্কিল আহৰণ কৰিব পাৰিবনে যদি আহৰণ কৰিবলৈ তেওঁ আগ্ৰহীও হয় তেওঁটো মিনিমাম 3-4 বছৰ লাগিব এই 3-4 বছৰত কি হ'ব কাৰবাৰটো তেওঁ কোনে সহায় কৰিব যে চৰকাৰৰ সদায় এটা মানে লাইফ লং এডুকেশ্যনৰ এটা ওয়েলফেয়াৰ এডুকেশ্যন স্কিম লাগিব এই যে ঘপককে বহুত মানুহ আনএমপ্লয়েড হৈ যাব তেওঁলোকৰ সুবিধা তেওঁলোকৰ কথা চৰকাৰে ভাবিব লাগিব এতিয়া এনেকুৱা হ'ব পাৰে যে পাইলটৰ চাকৰিহে যাব বেলেগ চাকৰি নাযাব নেকি বেলেগ চাকৰিও যাব বেলেগ চাকৰি কেনেকৈ যাব যে আমাৰ বেংগলোৰ হায়দৰাবাদ এইবিলাকত যিবিলাক কল চেণ্টাৰত মানুহ আছে তেওঁলোকে আমেৰিকাৰ ইউৰোপৰ কাষ্টমাৰৰ সমস্যা সমাধান কৰি আছে কিন্তু যেতিয়া এইবিলাকক এআই লৈ ল'ব তেতিয়া সেই মানুহখিনিৰো চাকৰি যাব পৃথিৱীত যিমান চোলা বিক্ৰী হয় কাপোৰ তাৰ সৰহ সংখ্যক বাংলাদেশত বনে এতিয়া যেতিয়া এআই ক'ব যে এইটো হৈছে কোড আৰু এটা কোম্পানী থাকিব যে 3D পেইন্টিং কোম্পানী থাকিব এই কোডটো মানুহজনে এআইৰ পৰা কিনিব এআই মেচিনৰ পৰা সেই কোডটো গৈ 3D কোম্পানীৰ এৰিয়াত দিব গৈ চোলা বনি গ'ল চ' বাংলাদেশৰ যে চোলা বনাই থকা খাই থকা মানুহখিনি সেইখিনিৰো চাকৰি যাব গতিকে এআইৰ প্ৰগ্ৰেছটো হ'ব উন্নত দেশবিলাকত ইউৰোপত হ'ব আমেৰিকাত হ'ব চাইনাত হ'ব সাফাৰ কৰিব বেছিকে থাৰ্ড ৱৰ্ল্ড কাণ্ট্ৰিৰ মানুহখিনি যে এই সমস্যাটোৰ সমাধান কি হ'ব এই সমস্যাটো সমাধান কৰিবৰ জোখাৰে আমাৰ পলিটিক্যাল সিস্টেমটো মেচিউৰ হৈ উঠিব নে নুঠিব সেইটো এটা কনচাৰ্ন 3 নম্বৰ কথা এটা এনেকুৱা কিছুমান কাৰবাৰ হ'ব যে এইটো মানে এলন মাস্কে কৈছিলে যে মানুহৰ মাথাত দুটা ইলেক্ট্ৰড লগাই দিব লাগে ইলেক্ট্ৰড লগাই দিলে তেওঁৰ মস্তিষ্কৰ ভিতৰত কি হৈ আছে গম পোৱা যাব এতিয়া ধৰক ইলেক্ট্ৰড বাৰু লগাব নালাগে যেটো কৈছে যে বাই 2030 আমাৰ এনেকুৱা কিছুমান নেনো ৰবটছ আহিব যিবিলাক মানে বিন্ধা নকৰাকে আনইনভেচিভলি কেপিলাৰীৰ জৰিয়তে শিৰা উপশিৰাৰ জৰিয়তে মানুহৰ দেহত সোমাই যাব আৰু মই ধৰক এখন সিনেমা চাই আছো সেই সিনেমাখনত কোন সময়ত মোৰ হাঁহি উঠিছে কোন সময়ত মোৰ দুখ লাগিছে কোন সময়ত মই ইমোশনাল হৈছো কোন সময়ত মই ৰোমান্টিক ফিল কৰিছো এই গোটা কথাখিনি একটা লাইভ মেচিনে ডাটা কালেক্ট কৰিব আৰু ডাটা কালেক্ট কৰাৰ পিছত কি হ'ব আমাৰ মানে এটা ধাৰণা আছে যে আমাৰ যেটো সিক্স সেন্স আনতে যেটো মানুহৰ একেবাৰে একচেটিয়া সম্পত্তি বুলি আমি ভাবি থাকো ন কিন্তু এতিয়া বায়োটেকনলজিয়ে প্ৰুভ কৰিছে যে সিক্স সেন্স একো সাংঘাতিক বস্তু নহয় এইবিলাক জাস্ট কিছুমান বায়োকেমিক্যাল ক্যালকুলেশনস এই বায়োকেমিক্যাল ক্যালকুলেশনস বিলাকে সিদিনা কোনোবাই এই এইটো ইভলিউশন সাইকোলজিৰ কথা কওঁতে কৈছে যে মানুহে মানে বংশবৃদ্ধি কৰিবলৈ নিজৰ জিন থৈ যাবৰ কাৰণে সব কথা অকল মানুহে নহয় সকলো জীৱই কেনেকে নেক্সট জেনাৰেশনলৈ জিনটো থৈ যাব পাৰি হেতুৰেই গণনা কৰি থাকে আৰু আমাৰ সিক্স সেন্সৰ কথাটো ঠিক তেনেকুৱা ধৰণেই হ'ব আৰু এটো বায়োটেকনলজিয়ে অলৰেডি ৰিভিল কৰিছে যে এটা বায়োটেকনলজি আৰু ইনফৰমেশন টেকনলজি যেতিয়া লগ লাগি যাব তেতিয়া আপুনি মই কোন সময়ত কিটো ভাল পাওঁ কি চালে মোৰ ফুটি লাগে কি চালে মোৰ দুখ লাগে কি চালে মই ৰোমান্টিক হওঁ এই গুটেই কথাবিলাক মেচিনে পাই যাব আৰু মেচিনে সেইমতে সিদ্ধান্ত ল'ব লৈ পেলাই আমাৰ যেটো ডেমক্ৰেসিৰ মেইন ইথোস টু ফ্ৰী উইল হেতু কিন্তু হ্যাক হ'ব পাৰে কথাটো এনেকুৱা ধৰি লওক মোৰ সেক্সুৱেল ওৰিয়েন্টেশন স্ট্ৰেইট মই ছোৱালী ভাল পাওঁ হেতু মেচিনে উলাই লৈছে উলাই পেলাই কোকা কোলা বা পেপসি কোম্পানীক কৈছে তুমি যদি এই মানুহজনক কোকা কোলা বিক্ৰী কৰিব বিচাৰিছা তেওঁৰ কাৰণে এডভাৰটাইজমেন্টটো এনেকুৱাকে বনোৱা তাত ধুনীয়া ছোৱালী এজনী দেখুৱা তেতিয়া আৰু এনেকুৱাকে দেখাবা যে তেওঁ কোকা কোলা খালে সেই ছোৱালীজনী তেওঁৰ ওচৰলৈ আহে তেতিয়া তেওঁ কোকা কোলা কিনিব আৰু ধৰি লওক মেচিনে মোক এনেকে লাইভ স্ক্যানিং কৰি পেলাই ডিটেক্ট কৰিছে যে মই গে তেতিয়া তেওঁলোকে সেই কোম্পানীক ক'ব যে এই মানুহজনক ছোৱালী দেখালে নহব এই মানুহজনক তুমি ধুনীয়া লৰা এটা দেখুৱা যে কোকা কোলা খালে লৰাজন তেওঁৰ ওচৰ চাপি আহিব বুলি দেখুৱা আৰু সেই মতে আপুনি মই ভাবি থাকিম যে মই ফ্ৰী উইলত কাম কৰি আছো আফটাৰ অল কিন্তু একচুয়ালতে কিন্তু আমি ফ্ৰী উইলত কাম কৰি থকা নাই আমাক কোনোবাই আমি কি কম কি কৰিম এইবিলাক আমাৰ কাৰণে ডিটাৰমিন কৰি আছে আৰু এটো যদি হয় কি হ'ব আৰু
তো সেইটো আৰু বেলেগকৈ ব্যাখ্যা কৰিব প্ৰয়োজন নাই। এতিয়া কথাখিনি বহুত দীঘল আছে আৰু বহুত কথা ক'ব লগা থাকিব। মই ভাবিছোঁ মই আৰু বহুত বেছি কথা নকওঁ, এনেকুৱা ধৰণৰ আপোনালোকে এতিয়া আপোনালোকৰ অভিমতসমূহ দিব। মই জাষ্ট দুখন কিতাপৰ কথা আপোনালোকক কওঁ, যদি সঁচাকৈ আপোনালোকে আৰ্টিফিচিয়েল ইণ্টেলিজেন্সিৰ ভৱিষ্যত কি কৰিব, এই দুখন কিতাপ আছে, ৱেপনছ অফ মেছ ডিষ্ট্ৰাকশ্যন, আৰু এইখন চাগে চবেই জানিছে 21 লেচনছ ফৰ 21st চেঞ্চুৰী, হাৰাৰীৰ কিতাপ। হাৰাৰীৰ কিতাপখনত চব কথা মানে অকণমান বেছি ফিলচফিকেল টাইপৰ হৈ আছে। মোৰ ব্যক্তিগত অনুভৱ, আৰু ব্যক্তিগতভাৱে মই আপোনালোকৰ ৱেপনছ অফ মেছ ডিষ্ট্ৰাকশ্যন কিতাপখন যদি কোনোবাই পঢ়িব পাৰে, তেনেহ'লে এই আমাৰ ভৱিষ্যতটো কি হ'ব পাৰে তাত বৰ ধুনীয়াকৈ ব্যাখ্যা আছে। আৰু যদি কাৰোবাক লাগে, মোৰ লগত চফ্ট কপি আছে, মই আপোনালোকক বিচাৰিলে মই মেইল কৰি দিব পাৰিম। চ' এতিয়া মই বিচাৰিছোঁ আপোনালোকৰ ফালৰ পৰা কথাখিনি আহক। মোৰ কথাখিনি এইখিনিয়ে। থেংক ইউ। লক্ষ্যজ্যোতি বৰঠাকুৰ ডাঙৰীয়ালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। খুব সুন্দৰকৈ তেখেতে বিষয়টো দাঙি ধৰিছে। বহুতখিনি কথা আমি জানিলোঁ, বৰ ভাল লাগিলে। আলোচনাটো সম্পৰ্কত আমি সকলোৱে নিশ্চয় মতামত আগবঢ়াম, সকলোকে সেইটো অনুৰোধ জনাইছোঁ। এইখিনিতে মই আৰু দুটা কথা কৈ ল'ব বিচাৰিছোঁ। আমাৰ আমি কথা পাতি, কিন্তু তাৰপিছত আকৌ আমি পাতি আমাৰ আলোচনাটো আগবঢ়াব। আমি এইটো চলাই থাকিম, আৰু আমাক দিহা পৰামৰ্শও দিলে বহুতে, সেইকাৰণে আমি চলাই যোৱাৰ কথাটো ভাবিছোঁ। আৰু আমাৰ পিছৰ আড্ডাটো পৰিব আমাৰ পূজাৰ পিছতে। মই বিষয়টো মানে এইখিনিতে মই কৈ দিব বিচাৰিছোঁ, তাতো যাতে সকলো উপস্থিত থাকে। সেইটো থাকিব আমাৰ